নমস্কাৰ চিঅ'ৰ ছাকচেছলৈ স্বাগতম। নৱম মানৰ সময় নীলমণি ফুকন জ্যেষ্ঠ তেখেতৰ এই প্ৰবন্ধটো আমি আলোচনা কৰি আছিলোঁ। আজি শেহতীয়া যিখিনি বাকী ৰ'ল তাৰ পৰা আলোচনা কৰোঁ বুলি ভাবিছোঁ যে আমি জীৱ জন্তুৰ আচৰণতো সময় নিৰূপণ কৰিব পাৰি। এই দফাটোলৈকে আমি আলোচনা কৰি শেষ কৰিলোঁ বুলি মই ভাবি থৈছোঁ। গতিকে তাৰ পিছৰ পৰা এতিয়া আমি আলোচনা কৰিম যে আদিতে মানুহে প্ৰাকৃতিক জগতৰ পৰিৱৰ্তনবিলাক লক্ষ্য কৰি একোটা একোটা সাধাৰণ উপায়েৰে সময় নিৰূপণ কৰি কাম চলাইছিল। আজিৰ দৰে বিজ্ঞান প্ৰযুক্তিৰ উন্নত ব্যৱস্থা নথকাত এই সময় নিৰূপক যন্ত্ৰ ঘড়ী বুলিয়ে কোৱা ধৰা, গতিকে সময় নিৰূপক যন্ত্ৰ নথকাৰ বাবে কামবিলাক কৰিবলৈ কিমান সময় লাগিছিল অন্যান্য ঘটনাবিলাকৰ লগত তুলনা কৰি সময়বিলাক নিৰূপণ কৰিছিল। অমুকলৈ যাবলৈ কিমান সময় লাগিব, দুখনমান তামোল খোৱাৰ সময় লাগিব, মানে এখন তামোল খাওঁতে ধৰা যিমান সময় লাগে আৰু এখন খাওঁতে যিমান সময় লাগিব, এই দুইখন তামোল খোৱাৰ সময়টো মিলাই যিমান সময় হ'ব এই সিমানমান সময় লাগিব অমুকলৈ গৈ পাওঁতে। এইবিলাক একেবাৰে শুদ্ধ জোখমাক আছিলে বুলি ক'ব নোৱাৰা, কিন্তু সেই সময়ৰ সাধাৰণ সৰল মানুহখিনিয়ে এনেকৈয়ে কথাটো বুজাইছিলে আৰু কিছু দূৰ কথাটো মিলি গৈছিলে, সত্য হৈছিলে। এই ৰিংটোৰ বাটত গৰুটো আছেও, তুমি এটা ৰিঙি মাৰি দিলে যিমান দূৰলৈকে খুলিব সেই তাত গৰুটো আছে, মানে এই সময়টো সিমান ৰিংটোৰ বাট। আৰু তাতকৈ যদি দূৰ হৈ ক'ব নাই, দুটামান ৰিঙিৰ বাট হ'ব আৰু এটা ৰিঙিয়ে যিমান দূৰ ঢুকি পাব আৰু এটা ৰিঙিয়ে তাতকৈ বেছি দূৰ ঢুকি পাব। এই দুটামান ৰিঙৰ বাটৰ দূৰত, দুটামান ৰিং গৈ পোৱা সময়ৰ দূৰত সেই লক্ষ্যস্থানটো গৈ পাবগৈ। কথাবিলাক তেনেকুৱা আছিলে, তেনেকৈও চলি গৈছিলে কিন্তু সমাজ। সঁচা কথা, আজিৰ এই একেবাৰে নিয়ম মাফিক সময় অনুমতে চলা নাছিলে, সেইটো আগিলে চলি গৈছিলে। আজিৰ সময়ক আমি যন্ত্ৰত আবদ্ধ কৰি যন্ত্ৰৰ নিচিনাকৈ চলিবলৈ লৈছোঁ। আজিকালিতো মানুহো যন্ত্ৰ হৈ গৈছে। সময়ক এনেকৈ ব্যৱহাৰ কৰিবলৈ লৈছোঁ, এইটো ভাল ব্যৱহাৰ হৈছে নে বেয়া ব্যৱহাৰ হৈছে এইটো বেলেগ কথা, কিন্তু সময়ক আমি এনেকৈ ব্যৱহাৰ কৰিবলৈ লৈছোঁ যে যন্ত্ৰৰে জুখি জুখি আমি মানুহবিলাকো যন্ত্ৰবধ হৈ গৈছোঁ। আজিকালি আমাৰ অনুভূতি, মৰম চেনেহ কিছু পৰিমাণে কমি গৈছে। কিন্তু আগতে এই প্ৰাকৃতিক জগতৰ অন্যান্য ঘটনাৰ লগত তুলনা কৰি সময় যে নিৰূপণ কৰিছিলে সেইবিলাক কৰিছিলে, আৰু তেতিয়া মানুহৰ আচৰণ বৈশিষ্ট্য কিছু বেলেগ আছিলে আৰু আজি কিন্তু বেলেগ হৈ গৈছে। এতিয়া ইয়াৰ পিছৰ দফাটোলৈ আহিছোঁ যে উদ্ভাৱিকা শক্তিৰ বলত মানুহে লাহে লাহে সময় নিৰূপণ কৌশল উলিয়াবলৈ ধৰে। মানুহৰ সৃজনীশীলতা যিমানে অভিজ্ঞতাৰ লগত ঠেকা খাই খাই বাঢ়ি আহিছে, মানুহে এনেইতো শিকা নাই। প্ৰাকৃতিক জগতৰ যিবিলাক ঘটনা, সেই ঘটনাবিলাকক অভিজ্ঞতা মানুহৰ জীৱনতো হৈছে, বিৱৰ্তনৰ বাটত বগোৱা বাই বাই আহি থাকোঁতে আৰু সেইবিলাকে মানুহক বাধ্য কৰাইছে বেলেগ কিছুমান কাম কৰিবলৈ। লাহে লাহে উদ্ভাৱিকা শক্তিৰ সৃষ্টি হৈছে, আৰু সেই উদ্ভাৱিকা শক্তি, সৃজনী শক্তি সৃষ্টি হোৱাৰ লগে লগেই বহুত কিছুমান মানুহে আৱিষ্কাৰ কৰি প্ৰকৃতিক নিজৰ নিয়ন্ত্ৰণলৈ লৈ আহিব পাৰিছে। যি হওক, উদ্ভাৱিকা শক্তিৰ আৱিষ্কাৰ হ'ল, সময় নিৰূপক যন্ত্ৰ মানুহে উলিয়ালে। লগে লগে এতিয়া গ্ৰহ নক্ষত্ৰৰ গতি অধ্যয়ন কৰিবলৈ শিকিলে মানুহে। সেই গ্ৰহ নক্ষত্ৰৰ গতিৰ লগত, সূৰ্য চন্দ্ৰৰ গতিৰ লগত সময় মিলাবলৈ শিকিলে। তেনেকৈয়ে দিন, মাহ, বছৰ এইবিলাকো গণনা কৰি উলিয়াই সময়বিলাক ভাগ ভাগ কৰি ল'লে। মানুহৰ এই বিজ্ঞান বুলি ক'ব পাৰা, বিজ্ঞানৰ দিশটো আগুৱাই যোৱাৰ লগে লগে প্ৰকৃতি জগতৰ বহুবিলাক ঘটনা মানুহৰ আয়ত্তৰ ভিতৰলৈ অহাৰ নিচিনা হৈ গৈছে, আৰু তেতিয়া সেইবিলাককো মানুহে সময়ৰ জোখমাখত ব্যৱহাৰ কৰিবলৈ লৈছে। এতিয়া একেবাৰে সূক্ষ্মতম অংশ
নিমিষ মুহূৰ্ত আমি আজিকালি ছেকেণ্ডকো কিবা নেনো ছেকেণ্ড বুলি কয়, ভাগ কৰি কৰি মানুহে সময় নিৰূপণ কৰিবলৈ শিকিছে। এতিয়া কিন্তু নীলমণি ফুকনদেৱে ক'ব বিচাৰিছে এটা কথা, সময়ৰ জোখ মাখটো যেনেকৈ যন্ত্ৰবিলাকে কৰে সূক্ষ্মতম অংশবিলাকো কৰে। তেখেতে কৈছে যে সময়ৰ জোখ মাখ, সময়ৰ আচল মূল্যায়নটো হয় কামতহে। ঘড়ীটো হাতত পিন্ধি আছোঁ, সময় গৈ আছে, মই জানো যন্ত্ৰত সময় ঠিক কৰি থোৱা আছে, সময় 1 বাজিল, 2 বাজিল, 10 বাজিল, 7 বাজিল, বাজি আছে। কিন্তু এই বাজিহে আছে সেইটোহে মই জানিছোঁ, সময় গৈ আছে সেইটো মই জানিছোঁ। সেই গৈ থকা সময়খিনিক যদি কামত নলগাওঁ, আবদ্ধ কৰি নাৰাখোঁ এটা কামেৰে, তেতিয়াহ'লে সময়ৰ জোখটো জানিতো কি লাভ হ'ব। ইয়াত কৈছে যে এলেহুৱাৰ দিন ৰাতি নাযায় নোপোৱাই, কামেই নাই, দিনটো কেনেকৈ পাৰ কৰিব। কিন্তু কৰ্মী মানুহৰ দিনটো কেনি গ'ল গমেই নাপায়। উদাহৰণ দিছে ইয়াত দেৱতাবিলাকৰ কামৰ লগত মানুহৰ কামৰ। আচৰিত লাগে শুনি যে মানুহৰ 1 কল্প বা 1000 যুগ ইয়াত কৈছে। এইকাৰণেই বোধ কৰোঁ মানুহৰ এবছৰে দেৱতাৰ এদিন বুলি কোৱা হয়। এটা বছৰত মানুহে যিমান কাম কৰে দেৱতাবিলাকে 1 দিনত সিমান কাম কৰিব। গতিকে মানুহৰ এবছৰ হ'লে দেৱতাৰ এদিনহে হয়। কথাটো ভাবিছোঁ, মানুহৰ 1 কল্প বা 1000 যুগে ব্ৰহ্মাৰ মাত্ৰ এদিন আৰু এৰাতি। এই সমগ্ৰ বিশ্ব চৰাচৰ সৃষ্টি কৰিব লাগে, ইয়াক সৃজন কৰিব লাগিব, পালন কৰিব লাগিব, আকৌ ধ্বংসও কৰিব লাগিব। সৃষ্টি, স্থিতি, লয়, এই গোটেইবিলাক কাম কৰোঁতে ব্ৰহ্মাৰ সময় কেনি যায় ক'ব নোৱাৰে। সেইকাৰণে কৈছে মানুহৰ 1 কল্প বা 1000 বছৰে ব্ৰহ্মাৰ মাত্ৰ এদিন আৰু এৰাতি। যে খণ্ড আৰু মহাপ্ৰলয়ৰ মাজেদি ব্ৰহ্মাই সৃষ্টিৰ গতি অব্যাহত ৰাখিবলৈ কি বিৰাট কৰ্মক্ষেত্ৰ পাতিব লগা হৈছে, সেই কথা মানুহৰ কল্পনাৰো অতীত। ব্ৰহ্মাই যিমানখিনি সৃষ্টিৰ কাম কৰিব লগা হয়, মানুহৰ দিন ৰাতিৰ কামৰ তুলনাত যথাৰ্থতে 1000 যুগৰ কাম হৈ উঠে। মানুহৰ 1 কল্পই ব্ৰহ্মাৰ এদিন আৰু এৰাতিৰ অৰ্থও এয়েই। কামহে, সময় জোখা যায় কামেৰে, ঘড়ীৰ কাটাৰে নহয়। ব্ৰহ্মাই ইমান কাম কৰিব লাগে যে আমি 1000 বছৰতো সেইখিনি কাম কৰিব নোৱাৰোঁ। সেইকাৰণে আমাৰ 1000 বছৰ ব্ৰহ্মাৰ এদিন আৰু এৰাতি। আমাৰ এবছৰ দেৱতা ব্ৰহ্মাৰ তলৰ সাধাৰণ দেৱতা, আৰু সেই দেৱতাসকলৰ এদিন, ইত্যাদি ইত্যাদি কথাবিলাক। গতিকে কামটোহে মূল। সময়ক আবদ্ধ কৰি ৰাখিবলৈ আমি কাম কৰিব লাগিব। কৰ্মৰ গণ্ডিৰ ভিতৰত সময়ক বান্ধি ৰাখিব লাগিব, তেতিয়াহে আমি ঠিক কৰিব পাৰিম। ইয়াৰ পিছৰ দফাত ওলাই আহিছোঁ, সময়ৰ সৎব্যৱহাৰ কৰা কথাৰ ওপৰতে তাৰ যথাৰ্থ মূল্য স্থিৰ কৰিব পাৰি। কৰিব লগা কামবিলাক সময় ভাগ কৰি লৈ যদি ঠিক মতে শৃংখলা মতে যদি কৰি যাওঁ, ক'তো জট নালাগে, তেতিয়া সময়ৰ নাটনিও নহয়। কোনো সময়ৰ লগত কাৰ্যসূচী মিলাই নলওঁ, য'ত পটকৈ মন গ'ল এইটো কৰিলোঁ, সেইটো থৈ পেলাই সিটো কৰিলোঁ, খেলি মেলি হৈ গ'ল, কাম কৰিবলৈ পিছত বিৰক্তি লগা হ'ল, এটা কামো চিজিলত নহ'ল, বিৰক্তি, সময় পাৰ হৈ গুচি গৈছে। গতিকে শৃংখলাবদ্ধভাৱে সময়ক আয়ত্তলৈ আনি ধুনীয়াকৈ যদি কামবিলাক আমি আঁচনিমতে কৰি যাওঁ, ইটোৰ পিছত সিটো, সিটোৰ পিছত সিটো, ধুনীয়া। ইয়াত এটা উদাহৰণ দিছে ৰেলৰ কথাটো, যে সময়ানুৱৰ্তিতা মানি ৰেলবিলাক চলি আছে কাৰণেই মানুহবিলাকে ইখন ৰেলৰ পৰা সিখন ৰেলত উঠিছে, সিখনৰ পৰা সিখন ৰেলত উঠি গোটেই পৃথিৱীখন বৰঘৰ মাৰল ঘৰ কৰিব পৰা হৈছে। মানে বৰঘৰলৈ যোৱা, মাৰল ঘৰলৈ যোৱা, যেনেকুৱা সহজ কথা তেনেকুৱা কৰিব পৰা হৈছে। এতিয়া বৰঘৰ মাৰল ঘৰ পাঠটোৰ লগত অৱশ্যে এইটো কথা ইমান বুজিবলগীয়াও নাই, তথাপি আজিকালি মানে অলপ দিগদাৰী। তেনেকুৱা চৌৰা ঘৰ, বৰঘৰ, মাৰল ঘৰ নায়েই। এই গোহালি ঘৰ, পাকঘৰ,
ইত্যাদি ঘৰবিলাক আজিকালি নথকাৰ নিচিনা হৈছে। গতিকে যি হওক বাৰু, লেখকে কৈছে যে সময়মতে চলি থকাৰ কাৰণেহে ৰেলবিলাকে মানুহক নিৰ্দিষ্ট জেগালৈ ঠিকমতে লৈ যাব পাৰিছে, নহ'লে খেলি মেলি হ'লহেঁতেন। আৰু শেষত কৈছে সকলো কামতে একেবাৰে ৰাজ্য চলোৱালৈকে শৃংখলাৰ মাজেদি সময়ৰ সদব্যৱহাৰ নকৰিলে ঘৰ গুচি অচিৰেই বাঁহতল হৈ উঠে, ৰাজ্য গুচি অৰাজকতাত পৰিণত হয়। সময় চৰকাৰেও ৰজাইও আঁচনি কৰি ঠিক সময়ত ঠিক কামটো কৰিব নোৱাৰিলে খেলি মেলি হ'ব। কঠীয়া আহিব লাগে আহিন কাতি মহীয়া, আলু ৰুব লাগে ধৰা, কঠীয়া আহিব আহাৰ শাওণ মহীয়া, সময়। তেতিয়া আলু খেতি কৰিব যাব, খেতিয়কবিলাকৰ মন বিদ্ৰোহী হ'ব। এইটো চৰকাৰে কি কাম কৰিছে? এনেকৈ প্ৰতিটো কামত যদি এই খেলি মেলিটো আহে, ৰাইজ অসন্তুষ্ট হ'ব, অৰাজকতা। ৰজাইনো কি কাম কৰে ঠিকেই নাই দেই। গতিকে এই অৰাজকতাৰ ফালে গৈ থাকিব, এই কথাটো কৈছোঁ। সকলো কথাতে, ঘৰখনতো নিয়মমতে যদি আমি কামবিলাক ঠিক কৰি নলওঁ, এটা শুই উঠিব 10টা বজাত, এজন শুই উঠিব আকৌ 4 বজাতে, এজনী শুই উঠিব 7টা বজাত। এই যদি খেলি মেলি কৰা যায়, তোমালোকৰ মা বা যোনে ভাত পানী ৰান্ধি আছে তেওঁতো এটা অসুবিধা হ'ব। কাক কোনো সময়ত চাহ একাপ দিব? সময় ঘৰ, তোমাৰ ব্যক্তিগত জীৱনত সময়, অংক কেতিয়া পঢ়িবা, অসমীয়া কেতিয়া পঢ়িবা, স্কুললৈ কেতিয়া যাবা, কিমান সময়ত আহি খেলিবা, এখন ৰুটিন লাগিব, সময়ানুৱৰ্তিতা লাগিব। আৰু সেই সময়ক নিয়মত পৰিণত কৰিব লাগিব। ৰুটিনখন বনাই থ'লেই নহ'ব, নিয়মমতে ৰুটিনখন মানিব লাগিব, সেই কথাবিলাক। গতিকে সময়ক ঠিকমতে ব্যৱহাৰ কৰিলেহে তাৰ আচল মূল্যটো ওলাব। সময়ৰ ব্যৱহাৰ কামত এনে হাতত পিন্ধি থকা ঘড়ীটোত সময়টো বাজি থাকিলেই কিন্তু নহ'ব। আচ্ছা, ইয়াৰ পিছৰ দফাটোলৈ যাওঁ। সময়ৰ টিকনিডাল হেনো আগফালে। নীলমণি ফুকন ডাঙৰীয়াৰো গদ্যৰ যিটো প্ৰকাৰ, যিটো ষ্টাইল, মোটামুটি সহজ সৰল চুটি বাক্য, কোনো কাট মৰা কথা নাই। মানে ইয়াৰ আগৰ পাঠটো আমি যিটো কৰিছিলোঁ অন্যৰ প্ৰতি ব্যৱহাৰ, এই সত্যনাথ বৰাদেৱৰ লগত ষ্টাইলটো মোটামুটি একে। চুটি কথা, ভাৱ বেছি। সময়ৰ টিকনিডাল হেনো আগফালে। এইটো হয়তো ব্যাখ্যা স্যাখ্যা কৰিবলৈও প্ৰশ্নোত্তৰ দি থ'ব পাৰে। এনেই মানুহৰ টিকনিটো পিছফালে গৈ আছে, পিছফালৰ পৰা ধৰি ৰাখি দিব পাৰি। সময়ৰ টিকনি আগফালে ৰাখিবলৈ হ'লে সময়তকৈ আগত দৌৰিব লাগিব। সময়ৰ টিকনি হেনো আগফালে বোলা কথা পাতিৰ অৰ্থ হৈছে সময়তকৈ আগত তুমি যাব লাগিব। ইয়াত আছে আধা মিনিট সময় দেৰি হ'ল, ৰেলখন গুচি গ'ল, দিনটো ষ্টেচনতে খাপ পিটি থাকিলা, মনৰ অশান্তি, টকা পইচাৰ খৰচ, সময়টোতো গ'লেই। তাতকৈ তুমি যদি 3-5 মিনিট আগত গৈ ষ্টেচনত থাকা, তেতিয়াতো একো ক্ষতি নাই। সময়তকৈ আগত দৌৰিব লাগিব, এই কথাটো কৈছে। গতিকে টিকনিডাল আগফালে বুলি কোৱা কথাটোৰ অৰ্থ হ'ল সেইটোৱেই। গতিকে সময়তকৈ আগত দৌৰিবলৈ আমি শিকিব লাগিব। ইয়াত নেপোলিয়ন বনাপাৰ্ট, দিগ্বিজয়ী বীৰ নেপোলিয়ন বনাপাৰ্ট পঢ়িছা, নাই পঢ়া যদিও পঢ়ি ল'বা। এটা সময়ত নেপোলিয়নে বিশ্বক কঁপাই দিছিলে, কিন্তু কি হ'ল, এটা কাহিনী আছে। ৱাটাৰলু যুদ্ধত নেপোলিয়ন হাৰিছে, সময়ৰ সদব্যৱহাৰ কৰিব নোৱাৰাৰ কাৰণে হাৰিছে বুলি ইতিহাসত কথাটো আছে। ইয়াত উল্লেখ কৰিছে 5 মিনিট সময় নেপোলিয়নক সহায় কৰিবলৈ যিখিনি সৈন্য আহি পাব লাগিছিলে পিছৰ পৰা, আহি পোৱা দেৰি হ'ল, দিগ্বিজয়ী বীৰ নেপোলিয়নৰ যুদ্ধত পতন হ'ল। ডাঙৰ কথা। এই সময় 5টা মিনিট তোমাৰ মোৰ কাৰণেতো সৰু কথা। এনেকুৱা কিমান মিনিট আমি আড্ডা মাৰি কিবা কৰি পাৰ কৰি দিছোঁ। এই সময়, এই উদাহৰণটো কিন্তু বৰ গুৰুত্বপূৰ্ণ উদাহৰণ। গতিকে সময়টোক আমি গুৰুত্ব দিব লাগিব। নেপোলিয়ন, তাতোকৈ গুৰুত্বপূৰ্ণ কথা আছে আমাৰ অসমৰ ইতিহাসত মহাবীৰ লাচিত বৰফুকনৰ কথা। মোমাইগতা গড়, শৰাইঘাটৰ যুদ্ধ, লাচিতে
সময়মতে গড়টো বান্ধিব নোৱাৰাৰ বাবে মোমায়েকৰ মূৰটো কাটি দি কৈছিলে দেশতকৈ মোমাই ডাঙৰ নহয়। এইটো উদাহৰণ সময়ৰ ব্যৱহাৰ। মোমায়েকক কাটিছে সেইটোও ডাঙৰ কথা, কিন্তু সময় আজি ৰাতিটোৰ ভিতৰত গড় বান্ধিব লাগিব, হোৱা নাই কিয়? সময়, এই সময় জ্ঞান শ্ৰমিকবিলাকলৈ বাগৰি গৈছে। শ্ৰমিকে মৰো যিও সোঁহাৰিকে ৰাতিৰ ভিতৰতে গড়টো বান্ধিছে, মোগল যুদ্ধত পৰাস্ত হৈছে। সময়ৰ মূল্যায়ন লাচিত বৰফুকনে কৰিব পাৰিছিলে কাৰণেই মহাবীৰ। সময়ৰ উচিত ব্যৱহাৰ কৰিব পাৰিছিলে কাৰণেই লাচিত বৰফুকন মোগল বিজেতা, মোগল বিজয়ী। সময়ৰ উচিত ব্যৱহাৰ কৰিব পাৰিছিলে বাবে আজিও ইতিহাসৰ পাতত লাচিত বৰফুকনৰ নাম সোণালী আখৰেৰে জিলিকি আছে। এই সময়ৰ ব্যৱহাৰ। আজিলৈ হ'ব আৰু দিয়া, ইয়াৰ পিছৰ আৰু 2টা নে 3টা দফা আছে, আমি পিছত আলোচনা কৰিম। গতিকে আজিলৈ ইমানতে সামৰি আহিছোঁ দেই, নমস্কাৰ।